হেল্ল' গাইজ, আজি আমি কথা পাতিম আসাম পুলিচ ABUB আৰু ADR অতি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন, যিহেতু আমাৰ CM ছাৰে ADR আৰু আসাম পুলিচ ABUBৰ এক্সাম ডেট ঘোষণা কৰিছে। যিহেতু আমাৰ হাতত সময় অতি কম, সেইকাৰণে আমি প্ৰতিদিন এটা টপিক লৈ আহিম। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুনুৰকৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, উৰিষ্যা। কুৱেশ্যন নম্বৰ 2, দিল্লীত থকা ৰাষ্ট্ৰীয় ভৱন কোনে সজাইছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 3, কেতিয়া সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, 1829 চনৰ 4 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 4, চফৰনামা গ্ৰন্থৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, ইবেন বটুতা। কুৱেশ্যন নম্বৰ 5, জাপানত বৌদ্ধ ধৰ্ম কোনে প্ৰচাৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, বুদ্ধি-সেন। কুৱেশ্যন নম্বৰ 6, প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাটগৰাকী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, বাবৰ। কুৱেশ্যন নম্বৰ 7, মোগল সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, দীন-ই-ইলাহী। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ বাহিৰত কোন দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, মৰিচাছ। কুৱেশ্যন নম্বৰ 9, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, লুম্বিনী। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেজিয়া চুলতানা।